নমস্কাৰ দিগ বাণী ইউটিউব চেনেল আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই আপোনালোকক আমাৰ কালেকশ্যনৰ কটননি কাপোৰ কেইযোৰমান দেখাম বুলি ভাবিছোঁ তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ আৰু আজি মই আপোনালোকক যিকেইযোৰ কটননি কাপোৰ দেখুৱাম গোটেই কাপোৰকেইযোৰ কটননি প্ৰিমিয়াম কোৱালিটিৰ হয় আমাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ এইটো হৈছে আঁচলটো আৰু গোটেই গাঁঠিতে সৰু সৰুকৈ কাম আছে গোটেই গাঁঠিতে কাম আছে সৰু সৰুকৈ ধৰিব পাৰিছেনে পিংক কট আছে কাপোৰযোৰ লাইট পিংকত আছে ডাৰ্ক পিংক কালাৰ ডিজাইন কৰা হৈছে এইটো হৈছে আঁচলটো আৰু ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিম ব্লাউজ পিচটো খুবেই ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু হাতত এনেকৈ ডিজাইন আহিব হাতত এনেকৈ ডিজাইন আহিব ভাল লাগিছেনে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু মই আপোনাৰ ইয়াৰ মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ কাপোৰযোৰৰ বহুত ওপৰলৈকে কাম আছে ধৰিব পাৰিছেনে বহুত ওপৰলৈকে কাম আছে একদম ওপৰলৈকে কাম আছে খুব ধুনীয়া হয় কাপোৰযোৰ খুবেই ধুনীয়া হয় কাপোৰযোৰ যেতিয়া ৰেডি টু ৱেৰ কৰি দিব তেতিয়া খুবেই ধুনীয়া লাগিব কাৰণ কাপোৰযোৰ আহি পাইছেহে মই আপোনালোকক ভাবিছোঁ ৰেডি টু ৱেৰ নকৰাকৈ দেখাওঁ কিন্তু কাপোৰযোৰ আমি ৰেডি টু ৱেৰে কৰি দিম আৰু যেতিয়া ৰেডি টু ৱেৰ কৰি দিয়া হ'ব খুবেই ধুনীয়া হ'ব কাপোৰযোৰ এখন আছে মেখেলাখন এখন আছে ইয়াৰ মেখেলাখন চাইড পাৰিকেইটা আপোনালোকক দেখুৱাই দিওঁ চাইড পাৰিকেইটাও খুবেই ধুনীয়া এইটো হৈছে চাইড পাৰি খুব ধুনীয়া এযোৰ কাপোৰ ভাল লাগিছেনে খুবেই ধুনীয়া এযোৰ কাপোৰ কটননি কাপোৰ হয় আৰু কটননি প্ৰিমিয়াম কোৱালিটি যিখিনি কাপোৰ হয় আৰু সেই কাপোৰকেইযোৰ প্ৰাইচ হৈছে 5000 আৰু যদি আপোনালোকক কাপোৰ দেখুৱাই এই কাপোৰযোৰ খুব ধুনীয়া হয় এইটো হৈছে আঁচলটো আৰু এই কাপোৰযোৰ গোটেই গাতে একদম সৰু সৰুকৈ বিন্দি বুটাই দি কাম কৰি দিয়া আছে একদম সৰু সৰুকৈ আছে ধৰিব পাৰিছেনে এইযোৰ কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ এইটো হৈছে আঁচলটো আৰু সাইড পাৰিকেইটা খুব ধুনীয়া সাইড পাৰিকেইটা একদম সৰু সৰুকৈ কৰা আছে চাওকচোন এইটো হৈছে সাইড পাৰি একেবাৰে সৰু সৰুকৈ কৰা হৈছে যেতিয়া সাইড পাৰিকেইটা ইয়াত চাইডত যেতিয়া লগাই দিয়া হ'ব দহি কৰি দিয়া হ'ব কাপোৰযোৰ খুব ধুনীয়া লাগিব খুব ষ্টেণ্ডাৰ্ড লাগিব কাপোৰযোৰ আৰু কাপোৰযোৰ মেখেলাখনে ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিওঁ এইখন হৈছে ইয়াৰ মেখেলাখন এখন হৈছে মেখেলা এখন হৈছে মেখেলাখন ভাল লাগিছে কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ এখন হৈছে ইয়াৰ মেখেলাখন এবাৰ দূৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ আৰু ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিম ব্লাউজ পিচটো একদম চিম্পলকৈ আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো এইটো হৈছে ব্লাউজ পিচটো একদম চিম্পলকৈ আছে ব্লাউজ পিচটো খুব ধুনীয়া কাপোৰযোৰ ব্লাউজ পিচ আৰু কটননিতে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাওঁ খুব ধুনীয়া হয় কাপোৰযোৰ এইটো হৈছে আঁচলটো আৰু গাত সৰু সৰুকৈ কাম আছে আৰু গোটেই গাতে একদম সৰু সৰুকৈ কাম আছে খুব ধুনীয়া হয় কাপোৰযোৰ এইটো হৈছে আঁচলটো ভাল লাগিছেনে কাপোৰকেইযোৰ আৰু চাইড পাৰিটো আপোনালোকে দেখুৱাই দিছোঁ এইটো হৈছে চাইড পাৰি একদম সৰুকৈ কৰা আছে যেতিয়া ইয়াত চাইডত লগাই দিয়া হ'ব কাপোৰযোৰ চাইডত যেতিয়া সৰুকৈ কৰি দিয়া হ'ব আৰু কলা ৰঙেৰে যেতিয়া দহিটো কৰি দিয়া হ'ব তেতিয়া খুব ধুনীয়া লাগিব কাপোৰযোৰ আৰু কাপোৰযোৰৰ মেখেলাখন আপোনালোকক মই দেখুৱাই দিওঁ মেখেলাখন খুব ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে মেখেলা ভাল লাগিছেনে আপোনালোকে এইযোৰ কাপোৰ ব্লেক কালাৰ ব্লাউজৰ লগত পিন্ধিলেও খুবেই ধুনীয়া লাগিব দেখিবলৈ এইখন হৈছে ইয়াৰ মেখেলাখন দূৰৰ পৰা দেখাই দিছোঁ কাপোৰযোৰ আৰু ইয়াৰ ব্লাউজ পিচটো চিম্পল হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো এইটো হৈছে ব্লাউজ পিচ হাতত আহিব ডিজাইন অলপ এইটো হৈছে ব্লাউজ পিচ ধুনীয়া হয় কাপোৰযোৰ ভাল লাগিছেনে কাপোৰযোৰ খুব ধুনীয়া এইযোৰ কাপোৰ গ্ৰীণ কালাৰ এযোৰ আপোনালোকক কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰ ধুনীয়া হয় এইটো হৈছে আঁচলটো আৰু গোটেই গাতে সৰু সৰুকৈ কাম কৰা আছে গছা ডিজাইন কৰি কাম কৰা হৈছে খুবেই ধুনীয়া এযোৰ কাপোৰ আঁচলটো খুব ধুনীয়া হয় এইটো হৈছে আঁচলটো এইটো খুব ধুনীয়া হয় আঁচলটো আৰু ইয়াৰ চাইড পাৰিটো মই আপোনালোকক দেখুৱাই দিওঁ লগতে এইটো হৈছে ইয়াৰ চাইড পাৰি ভাল লাগিছেনে কাপোৰকেইযোৰ খুব ধুনীয়া হয় কাপোৰযোৰ আৰু ব্লাউজ পিচটো বিশেষকৈ ধুনীয়া হয় ব্লাউজ পিচটো চাওকচোন এইটো হৈছে ব্লাউজ পিচটো হাতত আহিছে ডিজাইনটো হৈছে ব্লাউজ পিচ আৰু মেখেলাখন মই আপোনালোকক দেখুৱাই দিওঁ এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাখন
মেখেলাখনো খুব ধুনীয়া চাওকচোন এখন আছে মেখেলাখন কালাৰ কম্বিনেশ্যন কিবা আছে খুব ধুনীয়া আছে কাপোৰযোৰৰ এইখন আছে মেখেলা আৰু এইখন আছে চাদৰখন ভাল লাগিছে নে কাপোৰকেইযোৰ যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব যদি আপোনালোকে কাপোৰ ল'ব বিচাৰে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ মোক ফোন নম্বৰ দিয়াই থাকি ভিডিঅ'ত আপোনালোকে তাত কণ্টেক্ট কৰিব পাৰে খুব ধুনীয়া এযোৰ কাপোৰ আপোনালোকে ৰাণী কালাৰ বা এইটো আপোনাৰ য়েল্ল' কালাৰ যদি ব্লাউজ কৰি পিনে তেতিয়াও ধুনীয়া লাগিব কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ পিংক কালাৰ এযোৰ কাপোৰ দেখুৱাই কাপোৰযোৰ খুব ধুনীয়া এইটো হৈছে আঁচলটো আৰু গোটেই গাতে কাম আছে খুবেই ধুনীয়া হয় কাপোৰযোৰ ভাল লাগিছে নে চাওকচোন সাইড পাৰিটো এটা হৈছে সাইড পাৰি এইটো হৈছে আঁচলটো কাপোৰযোৰ আৰু মেখেলাখন আপোনালোকক দেখুৱাই দিছে এইখন আছে ইয়াৰ মেখেলাখন এইখন আছে মেখেলা এইখন আছে মেখেলাখন ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিছো এইটো হৈছে কাপোৰযোৰ ব্লাউজ পিচটো এইটো হৈছে ব্লাউজ পিচ খুব ধুনীয়া এযোৰ কাপোৰ ভাল লাগিছে নে কাপোৰযোৰ খুবেই ধুনীয়া হয় কটননি কাপোৰ হয় খুব ধুনীয়া হয় পিংকতে মই আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাই কাপোৰযোৰ খুব ধুনীয়া হয় এইটো হৈছে আঁচলটো আৰু গোটেই মাজতে সৰু সৰুকৈ কাম কৰা হৈছে বিন্দি বুটাই দি কাম কৰি আছে খুব ধুনীয়া হয় কাপোৰযোৰ এই যে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ মেখেলাখনো অলপ হেভিকে কাম কৰা আছে ধুনীয়া হয় কাপোৰযোৰ এইখন আছে ইয়াৰ মেখেলাখন চাওকচোন একদম হেভিকে কৰা আছে মেখেলাখন খুব ধুনীয়া হয় ভাল লাগিছে নে পিংকতে লাইট পিংকত অকণ ডাৰ্ক পিংকত কাম কৰা হৈছে খুব ধুনীয়া হৈছে খুব ধুনীয়া আছে কাপোৰযোৰ ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিওঁ এইটো হৈছে ব্লাউজ পিচটো অলপ হাতত কাম আহিব এইটো হৈছে ব্লাউজ পিচটো হাতত অলপ কাম আহিব যেতিয়া পিন্ধিব কাপোৰযোৰ খুবেই ধুনীয়া হ'ব আৰু যদি আপোনালোকৰ কাপোৰ পচন্দ হৈছে স্ক্ৰীনশ্বট ল'ব পাৰে কটন কেঁচাপাতত আপোনালোকক দুযোৰ কাপোৰ দেখুৱাই কাপোৰকেইযোৰ খুব ধুনীয়া হৈছে একদম লাইট ৱেইট হয় এইটো হৈছে আঁচলটো একদম লাইট ৱেইট লাইট কালাৰ হয় কাপোৰযোৰ খুব ধুনীয়া হয় কিন্তু আৰু গোটেই গাতে ডাঙৰ ডাঙৰকৈ কাম কৰা আছে ভাল লাগিছে নে কাপোৰযোৰ খুব ধুনীয়া হয় এইটো হৈছে আঁচলটো গোটেই গাতে কাম আছে ডাঙৰ ডাঙৰকৈ আৰু সাইড পাইটো মই আপোনালোকক দেখাই দিওঁ সাইড পাইটো খুব ধুনীয়া সাইড পাইটো যেতিয়া সাইডত কৰি দিয়া হ'ব তেতিয়াহে ভাল লাগিব সাইড পাৰি যেতিয়া লগাই দিয়া হ'ব এইটো হৈছে সাইড পাৰি এটা হৈছে সাইড পাৰি ভাল লাগিছে নে কাপোৰযোৰ ধুনীয়া হয় কাপোৰযোৰ মেখেলাখন মই দেখাই দিছো কাপোৰযোৰ এখন আছে ইয়াৰ মেখেলাখন এখন আছে মেখেলা এখন আছে মেখেলাখন সাইড পাৰি খুব ধুনীয়া এযোৰ কাপোৰৰ ব্লাউজ পিচটো চিম্পলকে আছে কাৰণ কাপোৰযোৰ গোটেই গাতে হেভিকে কৰা আছে সেইকাৰণে ব্লাউজ পিচ চিম্পলকে কৰা আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো খুব ধুনীয়া এযোৰ কাপোৰ লাইট গ্ৰীণ কালাৰ আছে খুবেই ধুনীয়া হয় কাপোৰযোৰ গ্ৰীণ কালাৰতে আৰু এযোৰ কাপোৰ কৰা হৈছে খুব ধুনীয়া এযোৰ কাপোৰ এইটো হৈছে আঁচলটো ভাল লাগিছে নে কাপোৰযোৰ এই কাপোৰযোৰ খুব ধুনীয়া হয় কটন কেঁচাপাতত আছে কাপোৰ কিযোৰ ব্লাউজ পিচটো চিম্পল হয় একেবাৰে এইটো হৈছে ব্লাউজ পিচটো যেতিয়া গাত যেতিয়া হেভিকে কাম কৰি দিয়া তেতিয়া ব্লাউজ পিচটো চিম্পলকৈ ল'লে ভাল লাগে কাৰণ বেছি হেভি হ'লেও কাপোৰযোৰ ভাল নালাগে দেখিবলৈ আৰু ইয়াৰ সাইড পাৰি কেইটা হৈছে এইটা আছে সাইড পাৰি আৰু সাইড পাৰি দহি পাৰি যেতিয়া কাপোৰযোৰ কৰি দিয়া হ'ব তেতিয়া কাপোৰযোৰ খুব ধুনীয়া লাগে কাপোৰযোৰ কটন কেঁচাপাতত আছে আৰু এই কাপোৰযোৰ প্ৰাইচ আছে 4800 আৰু কাপোৰযোৰ মেখেলাখন দেখাই দিওঁ আপোনালোকক এইখন আছে ইয়াৰ মেখেলাখন এখন আছে মেখেলা গাতে কাম কৰা আছে ভাল লাগিছে নে কাপোৰকেইযোৰ খুব ধুনীয়া হয় মেখেলাখন এবাৰ আপোনালোকক কাপোৰকেইযোৰ মানে দেখাওঁ এৰি দি কাম কৰি দিয়া হৈছে এৰিটো হৈছে আঁচলটো আৰু গোটেই গাতে কাম আছে এৰি সূতাই দি কাম কৰি দিয়া হৈছে খুব ধুনীয়া হৈছে ভাল লাগিছে নে কাপোৰকেইযোৰ সাইড পাৰি গোটেই কাপোৰযোৰ এৰি সূতাই দি কাম কৰি দিয়া হৈছে খুবেই ধুনীয়া হয় আৰু ইয়াৰ ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত অলপ ডিজাইন আহিব সৰুকৈ ব্লাউজ পিচ
আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখাই দিওঁ এইখন হৈছে ইয়াৰ মেখেলাখন হৈছে মেখেলা ভাল লাগিছে কাপোৰযোৰ আপোনালোকে কমেন্ট কৰিব ভাল যদি ভাল লাগে আপোনালোকে কমেন্ট কৰিব হৈছে ইয়াৰ মেখেলাখন লাইকো কৰিব সাবস্ক্ৰাইবো কৰিব আৰু এই যে আপোনালোকৰ কাপোৰ দেখাই কাপোৰযোৰ খুব ধুনীয়া হয় কালাৰটো খুব ধুনীয়া হয় এইটো হৈছে আঁচলটো আৰু গোটেই গাত একদম সৰুকে কাম আছে কিন্তু আপোনালোকে ধৰিব নোৱাৰিব কাৰণ ৰেডি কৰি দিয়া হৈছে একদম সৰুকে এইটো ধৰিব পাৰিছে একদম সৰুকে কাম কৰা আছে আৰু আঁচলটো মই আপোনালোকক দেখাই দিওঁ ওচৰৰ পৰা এইটো হৈছে ইয়াৰ আঁচলটো কাম আছে দেই ইয়াত ৰেডি কৰি দিয়া হৈছে ধৰিব পাৰিছে এইটো এৰি হয় কাপোৰযোৰ কালাৰটো খুব ধুনীয়া কাপোৰযোৰ যেতিয়া ৰেডি কৰি দিয়া হ'ব তেতিয়া খুব ভাল লাগিব দেখিবলৈ ভাল লাগিছে নে কাপোৰযোৰ আৰু সাইড পাৰিটো আপোনালোকক দেখাই দিছে এইটো হৈছে ইয়াৰ সাইড পাৰিটো এৰি দিয়ে কৰা আছে ধৰিব নোৱাৰিব আপোনালোকে চপাই দেখাই দিছে এইটো হৈছে সাইড পাৰি এৰি কৰি দিয়া হৈছে সাইড পাৰিটো মেখেলাখনে ব্লাউজ পিচটো দেখাই দিওঁ আপোনালোকক এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব অকণমান ডিজাইন আহিব হাতত আৰু ইয়াৰ মেখেলাখন আপোনালোকক দেখাই দিওঁ মেখেলাখন ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন এইটো হৈছে ইয়াৰ মেখেলা চবে দেখাই দিছো নহ'লে ধৰিব নোৱাৰিব এইখন হৈছে মেখেলা এৰি কাম কৰা হৈছে ভাল লাগিছে নে ইয়াৰ মেখেলাখন খুব ধুনীয়া এইযোৰ কাপোৰ একদম কালাৰটো আচলতে খুব ধুনীয়া আছে আৰু তাত যিহেতু এৰি কাম কৰি দিয়া হৈছে তেতিয়া কাপোৰযোৰ বেছি মানে ব্ৰাইট হোৱা নাই কাপোৰযোৰ কিন্তু খুব কিবা এটা ধুনীয়া লাগিছে দেখিবলৈ খুবেই ধুনীয়া লাগিছে কাপোৰযোৰ আৰু ভিডিঅ' শেষত আপোনালোকক এইযোৰ কাপোৰ দেখুৱাম গ্ৰীণত আছে কাপোৰযোৰ এই কাপোৰযোৰ খুব ধুনীয়া হয় এইটো হৈছে আঁচলটো আৰু এই কাপোৰযোৰ এৰি কাম কৰি আছে খুব ধুনীয়া এইযোৰ কাপোৰ ভাল লাগিছে নে আঁচলটো দেখাই দিওঁ আপোনালোকক এইটো হৈছে আঁচলটো আৰু গোটেই গাতে কাম আছে খুব ধুনীয়াকৈ কাম কৰি দিয়া হৈছে আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাওঁ মেখেলাখন খুবেই ধুনীয়া হৈছে এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছে নে মেখেলাখন কাপোৰযোৰ খুব ধুনীয়া হয় যেতিয়া কাপোৰযোৰ ৰেডি কৰি দিয়া হ'ব তেতিয়াহে বেছি ভাল লাগিব আৰু এই কাপোৰযোৰ গোটেই কাপোৰযোৰ এৰি কাম কৰি দিয়া হৈছে আৰু ইয়াৰ ব্লাউজ পিচটো ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচ ভাল লাগিছে নে কাপোৰযোৰ হৈছে ব্লাউজ পিচটো সাইড পাৰিকেইটা আপোনালোকক দেখুৱাই দিওঁ সাইড পাৰিকেইটা ধুনীয়া হয় এইকেইটা হৈছে ইয়াৰ সাইড পাৰি খুবেই ধুনীয়া এইযোৰ কাপোৰ হয় আপোনালোকে যেতিয়া কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি পিন্ধিব তেতিয়া খুব ধুনীয়া লাগিব দেখিবলৈ আৰু আমাৰ যিখিনি এৰি কাম কৰা হয় কাপোৰ সেই কাপোৰযোৰ প্ৰাইচ হৈছে 5500 হয় আৰু আজি মই আপোনালোকক যিমানখিনি কাপোৰ দেখুৱাম গোটেইখিনি প্ৰিমিয়াম কোৱালিটিৰ কটননি হয় আৰু এই কাপোৰখিনি প্ৰাইচ 5000 হয় আৰু কিন্তু এৰি কাম কৰাৰ কাৰণে কাপোৰযোৰ প্ৰাইচ হৈছে 5500 আজি আমাৰ কটননি কাপোৰ কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ আৰু যদি আপোনালোকে এনেকৈ ধুনীয়া কাপোৰ ধুনীয়া কালেকশ্যন চাই থাকিম বুলি ভাবিছে বা যদি চাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আপোনালোকে সকলোৱে দুৰ্গা পূজাটো ভালদৰে যাওক বুলি আশা ৰাখিছোঁ আপোনালোকে যদি আমাৰ কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে অৰ্ডাৰ কৰিব পাৰে আমি পাটৰ মুগাৰ টচৰ কটননি পদ্মিনী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ আপোনালোকে যেনেকুৱা মন যায় তেনেকৈ অৰ্ডাৰ কৰিব পাৰে আমি আপোনালোকক অৰ্ডাৰ ল'ম আৰু আমাৰ দিগ বাণী বুটিকখন আছে শিৱসাগৰ 80 ৰোডত হোটেল স্কাই চেফৰ ওচৰত আৰু আপোনালোকে বহুতে সোধে যে কাপোৰ আমি কেনেদৰে আপোনালোকক পঠিয়াম আমি ডিটেইলছৰ যোগেদি আপোনালোকক কাপোৰ কুৰিয়াৰ কৰি দিম আপোনালোকে যেতিয়া কাপোৰ পচন্দ হয় স্ক্ৰীনশ্বট ল'ব মোৰ ফোন নম্বৰ দিয়া থাকে ভিডিঅ'ত আপোনালোকে তাতে মোক কণ্টেক্ট কৰিব পাৰে আৰু আপোনালোকে গুগল পে' কৰিব পাৰে একাউণ্টত পে' কৰিব পাৰে যেনেদৰে মন যায় আপোনালোকে কৰিব পাৰে পে'মেণ্ট আৰু আজি কালেকশ্যনখিনি আপোনালোকে চাই ভাল পালে বুলি আশা ৰাখিছোঁ আৰু এনেকুৱা ধুনীয়া কাপোৰ ধুনীয়া কালেকশ্যন লৈ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰতে অতি সোনকালে আহি আছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ নমস্কাৰ